আপোনালোকে চাগে আমাৰ চেনেলত আগতে পিকনিক খাবলৈ যোৱা ভিডিঅ' দুটা পাইছে। মই পাৰ্ট 1 পাৰ্ট 2 অলৰেডি আপলোড কৰিলোঁ। এয়া হৈছে পাৰ্ট 3। সো আমি কলৈ গৈ আছোঁ আপোনালোকে চাই থাকক। ইয়েছ, এখনেতো কৈ আছো দিহিং patkai ফৰেষ্ট ৰিজাৰ্ভ। এয়া ৰাষ্ট্ৰীয় উদ্যান। এয়া সৌভাগ্য লাগিব দেই আহিবলৈ কাৰণে, সদায়তো নিমিলে কিন্তু আজি যেন তেন মিলি গ'ল। আৰু বহুত দিন বৰষুণ দিয়া নাই কাৰণে যথেষ্ট ধূলি হৈ আছে। আৰু ধূলিৰ কাৰণে এই গোটেই পাতবিলাক দেখিছে চাগে পূৰা বগা হৈ আছে। বৰষুণ দিয়া দিনত হ'লে মানেতো পূৰা হেৰি হ'ব বাৰু, চাফা হৈ থাকিব। তথাপি আপোনালোকক নামি যোৱা নাই যদিও গাড়ীৰ পৰা দেখাবলৈ অকণমান যত্ন কৰিছোঁ। আমি দিহিং patkai মাজেৰে আহি থাকোঁতে এখন মুকলি খেলপথাৰ পালোঁ। আমি যিহেতু আমাৰ খানা বনাই আনিছিলোঁ, সেইকাৰণে আমি ঘৰৰ সকলোৱে মিলি ইয়াতে বহি খাই লওঁ বুলি ভাবিছোঁ দুপৰীয়াৰ সময়। আৰু চাওকচোন পৰিৱেশটো কিমান সুন্দৰ। আৰু এয়া চাওক ওখ ওখ গছবিলাক। ইয়াত আমি ভাত খাই ল'ম এতিয়া। ভাতৰ যোগাৰ কৰি আনিছিলোঁ। সঁচাই নেকি? তুমি ডাঙৰটো চুইছা? ইদিনা যা ডাঙৰটো পিঠি উঠি ল'বি। ধুনীয়াকৈ এতিয়াহে ভাল লাগিছে। পালো মোক এটা গ্লাছ হেৰি কৰাচোন। ভাত দিলেহে মানে থাকিব, নহ'লে বতাহ মহাটো কি কৰিল? মহাটো কি কৰিলি? মই কৰিম কৰিলো মোক ইয়াতে ভাত দে। ভাত দে আনিম ভাত মোক খুলিব লাগিব। হেৰিত আছে বেগটো আপোনাৰ আগফালে আছে চাগে। দৰ্জাখন খোলা আছে নে চব? এইটো কাৰ লবণ
মই ইয়াত হিন্দী মাৰিব আছো নিমখ জলকীয়া দি দিছো মাইনা সেই জলকীয়াটো টুকুৰা টুকুৰা সেইকাৰণেতো মই কেনেকে পলিথিনখনৰ ওপৰত লৈ ল নালাগে এইফালে বেলেগকৈ আসন গ্ৰহণ কৰিছে স্পেচিয়েল আসন বাৰ্থডে কাৰণে স্পেচিয়েল ওপৰত বহিছে তলত দিছে আজি পাতখন ফাটি যাব যে সেইকাৰণে কৈছিলো পলিথিন পাতখন ফাটি গ'লেও আপত্তি নাই ককনা ককন খাইছা খোৱাকো আমি দুজনী ভাগ এইপিনে পাছ কৰি দিম এয়া ডাঙৰ জলকীয়া কি জলকীয়া বুলি কয় কমেণ্ট বক্সত জনাব এইটো যে ভাঙিব হেৰি কৰি দিওঁ হাতখন নাই খোৱা হাতে হেৰি কৰি দিওঁ এয়া হাত ধুই লৈছে একদম হাতেৰে ছিঙিবলগীয়া হৈছে নহ'লে ছিঙিব নোৱাৰি মানে ইমান লিকতা নিচিনা নেমু লৈ ল'ম এটা থৈ দিওঁ মাইনাক লাগে নাই ললো বাবুকা আছা নালাগে খাই লওঁ দেই খাই কৈছোঁ খাই ল'ম দেই কৈছোঁ খাই কৈছোঁ এইখিনি মালাবখিনি বহুত এনজয় কৰিছে ন সিহঁতি ইমান ধুনীয়াকৈ নাচিছে এয়া ভাত পানী খাই উঠি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এইবাৰ আমি ক'লৈ গৈ আছোঁ সেয়া চাই থাকক এতিয়া আমি গৈ আছোঁ লিডুৰ মোংলাং মনেষ্ট্ৰীলৈ Continue on Mounglang Monastery for 2 kilometers. নামচাইত ইমান ভিৰ হৈছে ইয়াৰ কুকুৰখিনি আছেইচোন ইয়াৰ পৰা আছে কুকুৰ মানে Your destination is on the left. সোমোৱাৰ লগে লগে ধূপৰ গোন্ধ আমি মাছ মাংস খাই আহিম ভিতৰত আছে ভাল লাগিব কি বস্তু এই নচুবা নচুবা কি বস্তু না দাঙি নল'বা কামুৰি দিব লাগিব
নকৰিবা ধুনীয়া লাগিছে এইফালে নাযাবা বিদল চাই আছে এইটো লৈ যোৱা খুলিব পাৰিম পদুম কিবা হেৰি আছে ফুল চুল আছে আমি সেইপিনে চাওঁগে এইফালে পদুম ফুল ভণ্টিয়ে মই চাই আছো সেইফালে ইমান ধুনীয়া মাৰিছো দে মই তুলিলো বহুত ধুনীয়া দেই ফ্লেগো আছে এখন যে গামোচা হয় তাতো আছিলে চবতে আছিলে বৰ্ণালী এইফালে চাই অকণ মোক দেখে সেই চুই থাচোন এনে সেইটো হেৰি কৰি থাকোঁ সুধো মন কৰি দিওঁ মানে কিমান কিউট হয় যাওঁ কমাই ন এইটো মাক হয় নেকি ঐ আহিছে পোৱালি হয় অঁ ৰ' 1 মিনিট মৰম কৰিছে সেইপিনে তুলিব দিছে কিবা এটা কি হ'ল মা অ' বচন্তি পিনে আছোন বচন্তি এইফালে আছে সেইফালে যাব পাৰি ব'লা যাওঁ অঁ অলপ কিছুমান অলপ মুখখন দেখিলে গম পায় অঁ মই গৈছিলোঁ প্লিজ অকণমান কৈ দিয়া ভাল গৈ আহোঁ এবাৰ আমি যাওঁ ভিতৰলৈ গৈ আহোঁ peaceful place. Irina, bye bye. Bye bye, ta ghor le jao. Bye bye, ghor le jao bye. Ki hano? এইখন গেটৰ পিনে গৈ কিনে সেইটো চালো পাৰ্কত কি পাৰ্ক
আজি ভান্তে বাবা ওচৰলৈ আহিলোঁ, বহুত ভাল লাগিছে আৰু ফুৰিলোঁ চালোঁ আৰু আচলতে ৰাতিপুৱাই ওলাই অহা, ৰাতিপুৱাৰ পৰাই আমি এতিয়া বহুত গধূলিয়ে ব্যস্ত, হ'ব হ'ল আৰু। পিকনিকো খালোঁ, মানে ভাত পানী চাহ খালোঁ আৰু এতিয়া দেখিছে এয়া চব গধূলি হ'বলৈ হ'ল, চৰাই চিৰিকটি ঘৰলৈ গ'ল আৰু সেইকাৰণে আমিও এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ। তাকে চ' আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই 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 বাই।